Guys, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। সো সকলোকে হ্যাপি হোলি সকলোকে। সো গাইজ আজি প্ৰথম দিনা হোলিৰ। সো আমি 2 দিন এবাৰ হোলি খেলাম। क्या क्या बोला तूने? नहीं पहले क्या बोला? चल चलो चलो जाके इलाज कराओ। মোক অলৰেডি সানিলে। এতিয়া মই অনামিকা তাতে যাম, পৰিমে অনামিকা তাতে যাম। তো তাতে গৈ আমি হোলি খেলাম। হ্যাপি হোলি কৈ দি। হ্যাপি হোলি গাইস। আশা কৰো সকলো ভালে আছে। তো আমাৰ তো বুঢ়া আপি ইয়াক গাইস সগাই লগ পাইছো। Hey guys. হ্যাপি হোলি গাইস। Happy Holi guys. भाई मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को পাগল হৈ যায় কে আজি বান্দৰৰ দিনা কৰি যায়। সো গাইস আমাৰ কেইটা মানুহ আছিল হোলিৰ গ্ৰুপত গাইস 15টা মান মানুহ আছিল, কিন্তু এতিয়া মানে দুটা। ভাল লাগিছে নে গাইস? মোক একদম পাগল देखा आपने लापरवाही का नतीजा है। গাইস এতিয়া মই হোলি ৰং দিম, আপোনালোকে চাই দিম। So guys, এই কেনেকুৱা লাগিছে গাইস? কোৰিয়াৰ বান্দৰৰ নিচিনা লাগিছে। So guys, अभी मेरी बारी। दे মোক এইটো নলকাবি দে। तो सोको का मुंह दाल सुनिया का যেন একদম মোক মানে গাও ধৰা নিচিনা কৰি দিবি, মানে ভালকে মানে গাও ধৰি আছো। दे मुंह सोको का नहीं দেছো বিদ্যাতে 2 মিনিট মই জানি আবদামি কৰি। रोना। সো গাইস আজি মোক বিয়া কৰালে। पढ़ाई लिखाई में ध्यान लगाओ, IAS बनो और देश को संभालो। जब मुझ भी ना মোৰ ৰং বেকা দেৰি মোকাই দিছি। मुंह सोको সো গাইস আজি মই পাগল খানা যাব ৰেডি হৈ। गाइस अब देखि पारो कता उडी गेছি अटाए बड़ी पंकी करे है नौटंकी, ये छोरी कड़ी गामा क्वीन है। तो माने আমি अरे कहना क्या चाहते हो? हेलो ये तो माली गाइस। गाइस ये आसा कपি কৰিছো। মন হীরা দই সাইকেল নহয় টিলিঙা, মন হীরা দই দেখা নহয় পিলিঙা, রং ধরা পথাৰত আহিবা ঐ নিজানত, মন হীরা দই তোমার নুকুমলিয়া মা, মন হীরা দই গাভৰু নহয় লহঙা, মন হীরা দই পিৰিতি নহয় মহঙা। আমি ভিডিও দিয়েছো, মই ফার্স্ট টাইম সাইকেলত রাইড কৰিছো, বম ভয় লাগছে। अभी मजा आएगा ना भिड़ो। লুকে গিলা
So guys, এইজনে ব্যক্তি ইমান আজি মেগাজিনৰ মুভি আছে হ্যাপি হোলি হেল্ল' গাইস আজি ব্লগ হৈ গ'ল এতুৱে বৰুৱা মৰুৱা যত আমি সাইকেলত যাই ব্লগ হৈ আছে ইমান এই এজন ব্যক্তিক আমি কন্টেন্ট উলাই আছে না হয়তো কম আমি কিমান দূৰ ৰাইড কৰি আছো আমি প্ৰায় আমি 3 কিলোমিটাৰ মান ৰাইড কৰি আহিলো এই টাৱাক ঐ এই টাৱাক সাইকেলত টাৱাক লাগি ৰাইড কৰিব আহিছি শিলঙত কালি পইচা মই কি ক্লিন হৈ আছো বে কালি পুৰা যাম মই আজি গেলো হৈ জানা আজি গেলো যদি ও দে ঘৰত আহিবলৈ দিছি কন্টেন্ট দি আছো কি ৰে মোবাইল এনে মোবাইলটো মৰে বাৰু কিন্তু আমাৰ এই বুঢ়া মানে মেগাজিনৰ কাম কৰি আছিল তাতে মানে এই কিবা কিবি কৰি আছিল আৰু এই যে লগত দেখিছে দুই ৰমণী সিহঁতক মানে আমি চাইকেলত গাইস ৰাইড চাইকেলত লৈ আনছা চাইকেলত So guys guys Video ka. Dad. Hey, yan pala yun. বন্ধ লাগে Ra. বৰুৱা টানিয়া মই ফ্ৰীতে ভিছা থাকো প্ৰতিবাদ মই ফ্ৰীতে ভিছা থাকো Ay, mobile. So guys, So guys, আমি হোলি খেলিব আহিলো কিন্তু হেই দোস্ত আজি আমি এসে হোলি খেলিবলৈ So guys, আমি বুঢ়া বয়সত হোলি খেলিব আহিলো গোটেই কেইটা ভিজাছিও মোক So guys, এক दर्द है जिंदगी में guys happy holy guys বললাম পিচকারি যত আমারটা গাইস সাউন্ড সিস্টেম না আমি So guys, মই আমার সিঙ্গার So guys, মই ব্যাকগ্রাউন্ড মিউজিকত আপোনালোকক এইটো গানটো লগাই দিম বললাম ও নলগা বেয়া এডিট এগুলা ফালতু এডিট মুখি দি এইবিলাক ভাল সিঙ্গার তাহলে এইবিলাক গান লগা নিছে এই ৰ দুটা So guys, আমি মই মান দেখনা So guys, ये गाइस कोई वीडियो पे ऐड करबो পারে बड़ा हरामी हो बेटा So guys, আমি হোলি খেলিব আহিছো গাইস কিন্তু এতিয়া নলে 1 টকা হোৱা নাই কিন্তু আমি হোলি ফাকো হে হৈ গ'ল মই মানে চেনি দিয়া অভ্যাস নাই না মই নিমখ দিয়া অভ্যাস গাইস এক পয়সা নাই গাইস মই এত কালি বসিলো হোলি খেলবা যাব মোৰ গাত মুছিলি যে সবাই কিন্তু খানা খাব গাইস 2 কেজি মাংস আৰু গটেল যাবা হাইলো গাইস গটেল 5000 ও আমার বাইদেউ জেঠিমায়েকৰ ঘৰত গৈছে গাইস 5000 টাকাৰ গাইস কই দেখা গাইজে পাগল হৈ যাব কিন্তু গাইস এটা আমরা পুরো ক্ষতি করি গাইস আৰু গাইস চিৰঞ্জিত কক গেল বাইদেউ হেৰিত গৈছে বাইদেউ গৈছে আমাৰ হেৰি বাইদেউকৰ ঘৰত পইচা দিব না চিৰঞ্জিতৰ বাপ এক পইচা নাই গাইজ আপোনালোকে অকমান গুগল পে চে কৈ দিয়ক গাইজ মই গুগল পে নাম্বাৰটো ডেসক্ৰিপচনত লিংক দি দিম 1 বাকি এটা পিছলে আকমহান হ্যাপি হোলি ঠিক আছে এতিয়া খাব লাগিব গাইজ মই বহুত ভোক লাগিছে গাইজ মানে এতিয়া এনো আছে আমাৰ বিৰাট পছি মানে অকমান ভাত পানী দিব অকমান আমি 1 টকা অনে নাই গাইস গাইজ পইচা নিদিয়ে নাই অন্তত খাওঁতে ভালকে দিয়ে তো নাই কত উঠবালা এটা কি কৰিম আমি আপুনি কি ভকনালকে হা এ গাইজ হোলি দেখো গাইজ ঘৰত যাম গাইজ So bye bye guys. তই যা
তলত বহি ধোৱাছি আৰু গাইছ মেৰা অৱস্থা অ গালি কিহত বহি ধোৱাছা দৌৰ একদম অৱস্থা বেয়া হৈ গ'ল বাইদেউ তাই চাহ পাম বুলি কৈছিল কিন্তু মালি কৈছে চাহ কি ঔষধ দে তই কি ঔষধ তই গাইজ এইটো এনে মিছা কথা কৈছো মই মৰিছ ভিতৰত কেনেকে ফাইনেলি গাইজ এই কেইটা বাজিল টাইম কিমান হ'ল এই নাই ঘূৰি নাই এটা তিনি হৈছে এটা তিনি আমি 100 টকা পালো গাইজ ডাঙৰ কাম কৰিলো ধন ভৰালি মই গাইছ গাইজ पैसा ही पैसा होगा পৃথিৱীত কোনেও আমি গাইজ পৃথিৱীত কোনো মানুহ এনেকুৱা নাই যি মানে এতিয়ালৈ 100 টকা গোটাবলৈ সক্ষম হৈছে মামাতে যাম দে গাইজ এবাৰ এই মামীয়া কথাত যাম গাইজ মোক যদি আজি ঘৰৰ পৰা আহিবা দে ক'ত গ'ল সি মোৰ কিন্তু বহুত বেয়া অৱস্থা হৈছে বাবু এই গেছিল আনবা মোৰ বিৰাট কষ্ট লাগিছে এটো মধুস্মিতা বাৰ মোবাইলত ফটো উঠিছিল না নাই ইয়াত আহিছোঁ এবাৰ অনামিকাহঁতৰ মামাহঁতৰ ঘৰ খালটো চলি গাইছে নেক্সট টাৰ্গেট কিমান হ'ল গাইজ মোৰ মাথাটো খুব বিষাইছে গাইজ ধন ভৰালিৰ মাথা বিকাইছে গাইজ মই ঘৰলৈ যাম পইচাখিনি লৈ ৰাস্তাতে কোবাম আহা গাইজ আমি সোমাই যাওঁ আমি 500 টাকা থেকে ধারাপুরা যাই তো তখন গাড়ি ভাড়া করে ই রিকশা कौन है ये लोग कहाँ से आते हैं ये ইনভেস্টমেন্ট এন্ড রিটার্ন আহিব এতিয়া 500 টকা ৰিটাৰ্ণ আমি ধাৰাপুৰ গৈ আছো বৰ্তমান 500 গাইজ যদি 500 টাকা নিদে এই কাবি কথা কথা মাৰিম এই কাৰো মোবাইলটো চাহ খাছি মিক্সাৰ তো হাতে মিক্সাৰটো খুব ধুনীয়া লাগিছে ধুনিয়া লাগছে ধুনিয়া লাগে না টেস্টি লাগে খুব টেষ্টি লাগিছে চিধা চিধা আৰু খাবৰ মন ৰাতি ৰকি ৰকি খাইছো আজি ফাৰ্ষ্ট টাইম খাই যাওঁ মই এক মুঠা সঁচাকে কিমান খালি এতিয়া নলয় চাহ খালো কি খাল কি খাল জুচ খালো মজা মানে হাই গাইস আমি 1320 টাকা খানা খাইছো কি বনাইছা কি খাল আজি আমি নতুন মেম আৰু এটা নতুন মেম্বাৰটো अब्बास बेटा बहुत बड़ी মই কাটিনি মই পনীৰ বনাইছো গাইস কি পনীৰ নামটো কোৱা নরমাল পনীর কেৰি বনাইছা কি এটো কি ইয়া এই মগজু আছে কাজু আছে বিলাহী আছে ও পনীৰত দিবাছ আলুই না এই চোৱা
হৈছে এতিয়া So guys, আমি ওলাই দিওঁ guys. বাই 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 গুডু গুডু নাইট গুড নাইট